हाय हेलो नमस्कार माय यूट्यूब चैनल नीतू ब्लॉग्स। आज आमी आको हागर पार फटोशूटर कारण आइसो। आज दिनटुत की करूँ केनेके दिनटु पार करूँ सकलोबोर आपनालोকক देखुवाबोलै चेष्टा करिम। एंड ब्लॉग भिडिओটো आरम्भ करूँ। ममाने मरानर एति देकालरा ममाने पुआ नाय बिचारी प्रेमिका ममाने मरानर एति देकालरा ममाने पुआ नाय बिचारी प्रेमिका तुमा देखि बुकु जागे किबा किबि मरम नामर बाहितिए मारे उकी ओ ममाने मरानर एति देकालरा এই ঘপককে গাঠি দিলো জীৱনত পোৱা কষ্টবোৰত খোপা মৰ্মৰ মাজত গমকে নাপাওঁ দুখবোৰ বিদৰি দেখিলে সকলো সপোন মিছাতে দেখিলে সেইবোৰ সপোন টোপনি পৰিলে নাহে মোৰ নিদ্ৰা প্ৰাচীনৰ কথাবোৰ হয়গে সঁচা জড়িত আছিলে বহুতো কেইটা ভিতৰি বাছিলে কাহানি সঁচা মূলতে মাত্ৰা কলা মোৰ ৰাস্তা নিজৰ ধাৰণা কলমে ৰচনা শব্দ দেৱতা মই বোলে এই শব্দ দেৱতা মই বোলে এই কোন সত্য কোন বেয়া দৃষ্টিভংগী বুজাব নালাগে বাহিত সত্য ৰাৱণৰ ভক্ত বেয়াটোৰ কাণ্ড মুখত চালে চিনে চবকে মুখা পিন্ধা ভদ্ৰ চব ষষ্ঠ শতিকা দৃষ্টি ধৰিছে সমাজে দিছে হিবি এই ইতিহাসৰ পৃষ্ঠাৰ মই শাস্ত্ৰবোৰ দাঙি ধৰো ভূপৃষ্ঠত উতলি যায় মই লিখা শব্দবোৰ ভাল বেয়া মানুহক আজি বুজাবলৈ টান বহু কথা কামা সূত্ৰা লগাই লৰা ৰাতিপুৱা হলে এই মিছা কথাত মিচিকিয়াকৈ ঠগি খালে নেতা কিটা গাউলীয়া হৈ চিনি নাপালো 2000 টকীয়া নোট কেইটা ভুগিব ধৰিছো নিজৰে ভুলতে কাৰ্যত নাই বাকী মানুহ হিংসাত গৈ যোগ দিমকে যেতিয়া নেপাম সুখ জীৱনৰ বাটটো বিচাৰি ফুৰিছো শান্তি নতুবা লিখিব ধৰিছো এহাতে কষ্ট এহাতে ধৈৰ্য দুখীয়া মৰিছে ধনীবোৰ শ্ৰেষ্ঠ জীৱনৰ বাটটো বিচাৰি ফুৰিছো শান্তি নতুবা লিখিব ধৰিছো এই প্ৰতিটো বিট। हे गाइस आपनालोকৰ কেনেকুৱা লাগিছে ভিডিওটো নাজানো কিন্তু যিমানখিনি পাৰিছো চেষ্টা কৰিছো দেখুৱাবলৈ আৰু এবাৰ যাম আমি মেইন সাগৰৰ পাৰত মানে বোৰ্ডত উঠিম আৰু আপোনালোকক সকলোবোৰ দেখুৱাম তেতিয়াহলে ভিডিওটো এনজয় কৰক আৰু হেকলৈকে চাই থাকক আৰু কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি কেনে ক'ব ভিডিওটো চাই কেনেকুৱা লাগিছে আৰু হেকলৈকে চাই থাকিব বুলি আশা কৰিলো। গোপনে গোপনে আহি সুমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি 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 তুমি মোৰ বুকুৰ
হয়ে বুকু অনুভূতি ঢালি দিলা প্ৰেমৰে খুবা লাহে লাহে বাঢ়িছে তোমালৈ জানা মৰমৰে নৈ তুমি মোৰ জানো के जेम तुम्हारे ছবিটিকে ফুকুলা ধারে রোদালিতে আকে যেম তোমারে ছবিটিকে উড়ি যোৱা পক্ষীয়ে থমকি ৰৈ চুমেহি তোমাৰ দুগালকে সেই আছে আমি এতিয়া ফেৰীত যাবলৈ লৈছোঁ মানে কি মইনো অহা ইয়াত 4-5 বাৰমান আহিছোঁ সাগৰ চাবলৈ কিন্তু মানে ফেৰীত উঠি পোৱা নাই আজি ফাৰ্ষ্ট টাইম ফেৰীত উঠিম আৰু 1 ঘণ্টাৰ কাৰণে উঠিলে 200 টকা লয় আৰু আধা ঘণ্টাৰ কাৰণে উঠিলে 100 টকা লয় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্টত ক'ব মানে মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকে কিনো লাভ পাৰা যদি কৰা মোক মাফ সৰু বয়সতে দেখিলো মই খাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকে কিনো লাভ হেট কৰা মোক কিবা ৰিজন এটা দিয়া মোক পৃথিৱীখন চাবলৈ এক ৰিজন এটা দিয়া ডাইনিং টেবুল এখন নাছিল ঘৰত বহিবলৈ বিৰা আজি ঘৰত মাংস কালি গৰম পানী আৰু চিৰা এঞ্জেল প্ৰিয়া খেলিবলৈ নাপালো মই চুইচ টিপা মোবাইলটো নেট কৰিবলৈ নাপালো মই ধৰিবলৈ নাপালো মই বেয়া বেয়া কামবোৰ বেয়া বেয়া গান বাবে বেয়া বেয়া নামবোৰ মৰিগাঁও জিলা ঘৰ থাকো মই মিলনবোৰ ভাৱনা বেলেগবোৰ নিমিলে কোনোচোন মৰ্ণিং চকু খোলে গালিবোৰ শুনিছোন গালি দি গান গালে মাৰিছে তালিচোন হাঁহিছো আজি মই নিজৰে ওপৰত দীঘল মোৰ চুলি মোক নিদিয়ে কবৰত শুবলে চুবলে সপোন মোৰ আছিলে আকাশত মানুহবোৰ কনফিউজ হয় হিন্দু নে মুছলিম মই মুখৰ পৰা যেতিয়া অসমীয়া ভাষা কওঁ বেষ্ট ফ্ৰেণ্ডৰ বাইক আছিল মোৰো এখন ঢাকা হয় তয়ো বুজি পালি হয় মোৰ জেগাত থকা হয় চেকা হয় গাড়ী তোক চলাইছে কোনোবাই অকলে কৰো চব কাৰো হেল্প লোৱা মোৰ দৰে হ'ব বিচাৰো বা দুৱা নাই কাৰণ তোৰ লগত মা বাপেকৰ দুৱা নাই পাৰা যদি কৰা মোক মাফ সৰু বয়সতে কৰিলো মই পাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকে কিনো লাভ পাৰা যদি কৰা মোক মাফ সৰু বয়সতে দেখিলো মই খাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকে কিনো লাভ বহুতে মোক মোৰ ষ্টাইল বোলে চপৰি MC ষ্টেণ্ড গড আৰু গড কৰো কপি ক্লাছত এবাৰ ডান্স কৰি মই ৰেপ আছো মোৰ হবি নালাগে তহঁতৰ ৰেপ চিন মই অকলে আছো মই হেপী ৰেপ কৰো মই যেনেকে তেনেকে ৰেপ হ'ল মোৰ হাৰ্ট বিট কেপ খেলো মই ডিঅ'লৈ এবাৰ বহিছা মোৰ বেক চিট নিজৰ ভণ্টি আৰু বেলেগৰ ভণ্টি চেক্সি